নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ বন্ধু বান্ধৱীসকল CM AAA 2.0 বাবে যিকেইজনে আবেদন কৰিছিল তেখেতসকলৰ কাৰণে ভাল খবৰ আহিছে কিয়নো CM AAA 2.0 মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ 2.0 বাবে যিকেইজনে আবেদন কৰিছিল তেখেতসকলৰ এডমিট কাৰ্ড আহি পালে আৰু তেখেতসকলক ইন্টাৰভিউৰ কাৰণে মাতা হৈ আছে আপোনাৰ আহিছে নে নাই আপুনি চেক কৰি ল'ব ইয়াৰ বাবে আপুনি CM AAA 2.0 অফিচিয়েল ৱেবছাইটটোলৈ যাব ইয়াত গৈ আপুনি সবিশেষ চাই ল'ব পাৰিব আৰু আহিলে আপোনাৰ এডমিট কাৰ্ডখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনাৰ এডমিট কাৰ্ড যদি অহা নাই তো চিন্তা নকৰিব আহি যাব কাৰণ সকলোৰে একেলগে অহা নাই বিজনেছ ওয়াইজ স্টেপ বাই স্টেপ আহি আছে তো আহক আমি চাই লওঁ যে মোৰ লগৰ এজনৰ আহিছে আৰু কেতিয়া ইন্টাৰভিউলৈ মাতিছে আৰু কি লগত লৈ যাব সকলোখিনি জনাই যাম ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই যাব তো ইয়াৰ বাবে আপুনি CM AAA 2.0 অফিচিয়েল ৱেবছাইটলৈ আহিব তাত আহি ওপৰত যিটো লগইন অপচন দেখা পাই আছে তাত ক্লিক কৰিব তাৰ পিছত এই ধৰণৰ পেজ খোল খাব তাত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো তাত বহুৱাই ল'ব যেটো দি আপুনি আগতে ৰেজিষ্টাৰ কৰিছিলে ৰেজিষ্টাৰ নম্বৰটো বহুৱাই তাৰ পিছত তলত লগইন উইথ পাসওয়াৰ্ড বা লগইন উইথ OTP হলে আপুনি লগইন উইথ OTP টো ক্লিক কৰি ল'ব আৰু ক্যাপচাটো ফিল কৰি আপুনি সেন্ড OTP ক্লিক কৰি দিব তেতিয়া আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব OTP টো তাত বহুৱাই ল'ব আৰু তাত আপোনাৰ ক্যাপচাটো ফিল কৰি আপুনি সাবমিট OTP ক্লিক কৰি দিব OTP সাবমিট কৰাৰ পিছত আপোনাৰ মাজলৈ এই ধৰণৰ এখন পেজ খুলি আহিব তাত আপোনাৰ ডিটেইলছখিনি আপুনি চাই ল'ব পাৰিব আৰু তলত চাব ডিয়াৰ এপ্লিকেন্ট ইউ হেভ বিন শিডিউলড ফৰ এন ইন্টাৰভিউ 0704-2025 for known at DC office শ্ৰীমন্ত শংকৰ নগৰ তো এখন হুজাই ডিস্ট্ৰিক্টৰ হয় আৰু ডিস্ট্ৰিক্টত পৰিছে তো ইন্টাৰভিউটো আৰু তাত লিখা আছে ক্লিক হিয়াৰ টু ডাউনলোড for the interview call letter তো ডাউনলোডত আপুনি ক্লিক কৰি ল'ব আৰু এগ্ৰি যিটো দেখা পাইছে তাত ক্লিক কৰি ল'ব আৰু ডাউনলোড কৰি ল'ব ক্লিক কৰাৰ পিছত আপুনি চাব যে এই ধৰণে আপোনাৰ ইন্টাৰভিউ মানে কল লেটাৰ এখন আপোনাৰ মাজলৈ ওলাই আহিছে তাত আপোনাৰ নাম মানে এপ্লিকেন্ট ডিটেইলছ আৰু ইন্টাৰভিউ শিডিউল সকলোখিনি তথ্য দিয়া আছে সেইটো এবাৰ ভালদৰে পঢ়ি ল'ব যে গোটেইখিনি ঠিকঠাক আছে নে নাই তাত আপোনাৰ যেটো ভেনু দিয়া আছে ভেনুটো আপুনি তাত দেখা পাই আছে যে আপোনাৰ লিখা আছে DC অফিস শ্ৰীমন্ত শংকৰ নগৰ তো শংকৰ নগৰত হ'ব আৰু আপোনাৰ হোম ডিস্ট্ৰিক্টতেই হ'ব সেইখন ইন্টাৰভিউ তো আপুনি এই ধৰণে আপোনাৰ কল লেটাৰখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব আৰু তললৈ যাব এটা কথা মন কৰিব তাত কিছুমান ইম্পৰ্টেন্ট পইণ্টছ দিয়া আছে এখানে আপুনি এবাৰ পঢ়ি ল'ব এই পইণ্টখিনিত আপোনাৰ কি লগত লৈ যাব আৰু কি শৰ্ত আছে সকলোখিনি আপোনাৰ তাত দিয়া আছে তাত প্ৰথমত নিৰ্ধাৰিত সাক্ষাৎকাৰৰ তাৰিখত সাক্ষাৎকাৰৰ স্থানত আপোনাৰ উপলব্ধতা নিশ্চিত কৰা হৈছে আৰু তাত কমে 30 মিনিট আগতে আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ লৈ আপুনি তাত যাব লাগিব আৰু তাত আপোনাৰ আঁচনিৰ সুবিধা লাভৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই যি সিদ্ধান্ত ল'ব সেইটো আপোনাৰ মানে ফাইনেল ডিসিশন হ'ব আৰু শেষত লিখিছে যে no TADA will be provided to the applicant for appearing in the interview তাত কোনো অহা যোৱাৰ বাবে TADA তাত দিয়া নহব কাৰণ আপুনি যদি কোনো দূৰৰ পৰা যদি যাতায়াত কৰি আহিছে তাৰ বাবে কোনো আপোনাক TADA দিয়া নহব এখিনি স্পষ্টকৈ লিখি দিছে তো এয়া আছিল আজিৰ ভিডিওটোত আশা কৰো ভিডিওটোতে অলপ উপকৃত হৈছে তো ভিডিওটো লাইক এটা কৰি দিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব পৰৱৰ্তী ইন্টাৰভিউত কি খুদে সবিশেষ লৈ আহিম আপোনালোকৰ মাজলৈ চেনেলটোত নতুন হলে সাবস্ক্ৰাইব কৰি থব যাতে এই ধৰণৰ খবৰখিনি আগতীয়াকৈ পাই থাকে লগ পাম পৰৱৰ্তী বিশেষ খবৰখিনি লৈ ধন্যবাদ